এটা আজি আমি ইম্পৰ্টেণ্ট আমি লেছনৰ ওপৰত আলোচনা কৰিম। মই লেছন বুলিয়ে কৈছোঁ কাৰণ কি এইটো থ্ৰুদি আপোনালোকক হেল্প হ'ব পাৰে যিসকল ইণ্টাৰেষ্টেড এটা ফিল্ডৰ ওপৰত। তো আমি আজি আলোচনা কৰিম, যিহেতু আপোনালোকে গমেই পাইছে মোৰ চেনেলটো ব্লগিং, ইউটিউবিং বা এডচেন্স এনেকুৱা ধৰণৰ কথাবোৰৰ লগত জড়িত এটা চেনেল। তো এই চেনেলটোত এনেকুৱা ধৰণৰ কণ্টেণ্ট বা টিউটৰিয়েল বা গাইডছ আপোনালোকে জানিব পাৰিব। আপোনালোকৰ ডাউট আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আপোনালোকে ফেচ কৰিছে। তো আজিৰ ভিডিঅ'টো আমাৰ যিটো উদ্দেশ্য সেইটো উদ্দেশ্য হৈছে আপোনালোকক মোক এটা মেছেজ জনোৱা, মোৰ তৰফৰ পৰা এটা মেছেজ দিয়া। যে মেছেজটো হৈছে যে ব্লগিংছ ৱেবছাইট কোনসকলে ষ্টাৰ্ট কৰিব পাৰে বা ইয়াত কেৰিয়াৰ হ'বনে নহয়, অসমত কিমান দূৰ ছাকচেছ হ'ব পাৰিম ব্লগাৰ কৰি। তো এনেকুৱা ধৰণৰ কথা আপোনালোকৰ মাইণ্ডত সৃষ্টি হ'ব পাৰে যিসকলে ইয়াৰ ওপৰত ইণ্টাৰেষ্টেড। তো সেই বিষয়ে আজি আমি আলোচনা কৰিম বা আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিব মই চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। এট ফাৰ্ষ্ট আপোনালোকে জানিব লাগিব যে ব্লগাৰ কি বস্তু, ব্লগিং কি বস্তু। যে মই আপোনালোকক চিম্পল ভাষাত মই বুজাই দিবলৈ ট্ৰাই কৰিছোঁ যে ব্লগাৰ হৈছে যে গুগলৰ এটা প্ৰডাক্ট বা ছাৰ্ভিচ। আপোনালোকে যেনেকুৱা কৰি ইউটিউব আপোনালোকে ইউজ কৰে, তাত আপোনালোকে ভিডিঅ' চোৱা, ভিডিঅ' শ্বেয়াৰিং এটা প্লেটফৰ্ম ইউটিউব। তো তেনেদৰে ব্লগাৰ হৈছে এটা আপোনাৰ যিটো কণ্টেণ্ট শ্বেয়াৰিং, আপোনালোকৰ ৰাইটিংছ তাত আপুনি শ্বেয়াৰ কৰিব পাৰিব বা আপোনালোকে পেজত আপোনালোকৰ এটা পেজত ৰাইটিংছ লিখি বা আপোনালোকৰ আৰ্টিকেল তাত পোষ্ট লিখি সেইটো মানুহৰ মাজত আপোনালোকে পাব্লিছ কৰিব পাৰিব। আৰু সেইটো হৈছে আপোনাৰ ব্লগিং কেৰিয়াৰ। তো ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই। তো আপোনালোকে যদি আপোনালোকে বেছিক ইংলিছ জানে বা বেছিক ইংৰাজী বা ৰাইটিং স্কিলটো আপোনাৰ ভাল আছে, তেতিয়াহ'লে আপোনালোকে ব্লগিং ষ্টাৰ্ট কৰিব পাৰে। নো ডাউট তাত কোনো ধৰণৰ ডাঙৰ কোনো ধৰণৰ কথা নাই যে ব্লগিং ৱেবছাইট কেনেকৈ বনায়। খুব এটা চিম্পল প্ৰচেছ, অলপ আপোনালোকৰ আইডিয়া লাগিব, অলপ স্মাৰ্টলি ৱৰ্ক কৰিব লাগিব। তাত কোনো ধৰণৰ ৰিকুৱাৰমেণ্ট নাই, নৰ্মেল ৰিকুৱাৰমেণ্ট নাই। আপোনালোকৰ তাত অলপ এক্সট্ৰা তাত থিংকিং থাকিব লাগিব বা এক্সট্ৰা অলপ তাত ৰাইটিং স্কিলছ আপোনালোকে থাকিব লাগিব। পিছত আপোনালোকে অট'মেটিক গম পাব। আপোনালোকে চাব যেতিয়ালৈকে আপুনি এটা কোনো ফিল্ডত আপোনালোকে ট্ৰাই নকৰে, সেই ফিল্ডটোৰ আপোনালোকে বহুত টান বুলি ভাবি থাকিব। যেতিয়া আপুনি ফিল্ডটো ট্ৰাই কৰাৰ পিছত সেইটো আপুনি যেতিয়া তাত ডিপলি আপুনি ষ্টাডি কৰিব, সেইটো আপুনি টান নাপায় যদি আপোনাৰ তাত ইণ্টাৰেষ্ট আছে। তো মোৰ ক্ষেত্ৰতে এনেকুৱা হৈছে, মই এনেকুৱা ধৰণে ট্ৰাই কৰি আছোঁ। তো মোৰ কোনো ধৰণৰ ফৰ্মেল এডুকেশ্যন মই ইয়াত লোৱা নাই। মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, প্ৰেক্টিকেল নলেজ বা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ বা 2-4জনে মোক হেল্প কৰিছে, অলপ এক্সটাৰ্নেলি বা ইনডাইৰেক্টলি হেল্প কৰিছে, আইডিয়া দিছে অলপ চলপ, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকে এনেকুৱা ধৰণে ষ্টাৰ্ট কৰিব পাৰে। যিটো আপোনালোকৰ এটা ইণ্টাৰেষ্ট আছে, ইণ্টাৰেষ্ট থাকিলে সেই বস্তুটো আপুনি কৰিব পাৰিব, তাত নো ডাউট। তো আমি ব্লগিঙৰ ওপৰত আলোচনা কৰি আছোঁ যে ব্লগিং কোনে কৰিব পাৰে। তাত কোনো ধৰণৰ এটা ৰেষ্ট্ৰিকশ্যন নাই যে ব্লগিং কৰিব পাৰিব, তেওঁ ব্লগিং কৰিব পাৰিব, তেওঁ পঢ়াত ভাল ব্লগিং কৰিব পাৰিব বা মই পঢ়াত বেয়া ব্লগিং কৰিব নোৱাৰিম, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা নাই। ইয়াত মই আগৰ দৰে কোৱাৰ দৰে বেছিক ইংলিছ আপোনালোকে ৰাইটিং স্কিলটো অলপ থাকিব লাগিব, সেইটো কিন্তু ৰিকুৱাৰমেণ্ট আছে, সেইটো আপোনালোকৰ লাগিব। যদি আপুনি আৰ্টিকেল পাব্লিছ কৰিব নোৱাৰে ইংলিছত, তেতিয়াহ'লে আপোনালোকৰ তাত প্ৰব্লেম পাব পাৰে এইটো কেৰিয়াৰত ব্লগিঙত। তো ইয়াত কোনো ধৰণৰ তাত জবৰ লগত এইটো পাৰ্ট টাইম হিচাপে আপোনালোকে কৰিব পাৰে, ফুল টাইম হিচাপে আপোনালোকে কৰিব পাৰে। আমাৰ অসমতো কৰি আছে ফুল টাইম হিচাপে বহুতে, বা ইণ্ডিয়াত অসমৰ বাহিৰত বহুতে ফুল টাইম কেৰিয়াৰ হিচাপে ব্লগিংটো হাতত লৈছে। তো ইয়াত কোনো ধৰণৰ মিনিমাম কোৱালিফিকেশ্যন নাই। আপুনি ষ্টুডেণ্ট হ'লেও ইয়াত আপুনি ব্লগ পোষ্ট কৰিব পাৰে, আপুনি হাউচৱাইফ হ'লেও আপুনি ব্লগ পোষ্ট কৰিব পাৰে, আপুনি আনএমপ্লয়মেণ্ট হ'লেও ইয়াত আপুনি ব্লগ পোষ্ট কৰিব পাৰে, আৰু আপুনি ক'ৰবাত চাকৰি কৰি থাকিলেও আপুনি এজ এ পাৰ্ট টাইম জব হিচাপে আপোনালোকে এইটো কৰিব পাৰে ব্লগিংটো। আপোনাৰ মনৰ কিবা এটা ৰাইটিং স্কিলছ আপুনি ব্লগৰ থ্ৰুদি আপোনালোকে তাত প্ৰভাইড কৰিব পাৰে মানুহক, আৰু সেইটো থ্ৰুদি আপোনালোকে যেতিয়া আপুনি এডচেন্সৰ এপ্ৰুভ পাব, সেইটো থ্ৰুদি আপোনালোকে টকা বা ৰেভিনিউ আপোনালোকে গুগল আৰ্নিংছ আপোনালোকে তাত আৰ্ণ কৰিব পাৰিব। চিম্পল কথা। তো আপোনালোকে ট্ৰাই কৰক। মই আপোনালোকক কৈ দিলোঁ যে কেনেকুৱা ধৰণৰ ব্লগিংটো কেৰিয়াৰটো হৈছে। আৰু মই ভাবোঁ যে আমাৰ অসমত যেতিয়া মানুহে ব্লগিং ষ্টাৰ্ট কৰিব, আমাৰ যিখিনি এডুকেটেড আপোনাৰ আনএমপ্লয়মেণ্ট সমস্যা আছে আমাৰ অসমত, এডুকেটেড আনএমপ্লয়মেণ্ট সমস্যাটো অতি বৰ মেজৰ প্ৰব্লেমছ আমাৰ অসমত, সেইটো অতি সোনকালে ছল্ভ হ'ব যদি সকলোৱে ব্লগ ষ্টাৰ্ট কৰে, ব্লগিং কেৰিয়াৰ তেওঁলোকৰ কেৰিয়াৰ হিচাপে পাৰ্ট টাইম বা ফুল টাইম তেওঁলোকে ট্ৰাই কৰে। তেতিয়াহ'লে যিটো আনএমপ্লয়মেণ্ট আমাৰ এডুকেটেড আনএমপ্লয়মেণ্ট আমাৰ আছে, শিক্ষিত নিবনুৱাৰ যিটো আমাৰ হাৰ আছে আমাৰ অসমত বেছি আছে, তো সেইটো অলপ হ'লেও মই হাৰ হ'ব বুলি বা ডিক্ৰিজ হ'ব বুলি মই আশাবাদী। তো আমাৰ সকলোৱে ট্ৰাই কৰিব লাগে। যিখিনি শিক্ষিত নিবনুৱা আছে তেওঁলোকে অভিয়াছলি ইংলিছ ৰাইটিং স্কিলছ তেওঁলোকৰ আছে, তেওঁলোকে গ্ৰেজুৱেশ্যন বা MA পাছ কৰি তেওঁলোকে আনএমপ্লয়মেণ্ট হৈ আছে, তো তেওঁলোকে এইবিলাক কাম কৰিব পাৰে। তো আপোনালোকে আগ্ৰহী হওক এই ফিল্ডৰ ক্ষেত্ৰত, আপোনালোকে কেনেকৈ কৰিব, আপোনালোকে তাত ভিডিঅ' চাৰ্চ কৰক। অসংখ্য ভিডিঅ' ইউটিউবত জড়িত আছে বা ইউটিউবত আছে, আপলোড হৈ আছে, বা বিভিন্ন ধৰণৰ চেনেলছ আছে য'ৰ পৰা আপোনালোকে ব্লগিং কেনেকৈ ষ্টাৰ্ট কৰিম বা ব্লগিঙৰ পৰা আমি কেনেকৈ পইচা ইনকাম কৰিম বা ব্লগিং পোষ্ট
ব্লগ পোষ্ট আমি কেনেকৈ ৰাইটিংছ কৰিম, তো সকলোবোৰ তথ্য আপোনালোকে পাই যাব। আৰু মই আপোনালোকক অসমীয়া ভাষাত মই দিবলৈ ট্ৰাই কৰি আছোঁ ব্লগিং ছিৰিজৰ এনেকুৱা ধৰণৰ ভিডিঅ' ব্লগিং ৰিলেটেড, বা ব্লগিং আমি কেনেকৈ কৰিব পাৰিম, ব্লগৰ লগত জড়িত কেনেকুৱা ধৰণৰ ৰিকুৱাৰমেণ্ট থাকে, বা এডভাৰ্টাইজমেণ্ট শ্ব' কৰাৰ কাৰণে বা গুগলৰ পৰা এপ্ৰুভ লোৱাৰ কাৰণে আমি ৱেবছাইটত আমি কি কৰিব লাগিব। তো ৰিচেণ্টলি মই ৱেবছাইটৰ যিটো গুগলৰ এপ্ৰুভ মই পাই গ'লোঁ, এতিয়াৰ পৰা মই গুগলৰ এডভাৰ্টাইজমেণ্ট মোৰ ৱেবছাইটত মই শ্ব' কৰাব পাৰিম। তো বহুতে বহুত টান কাম বুলি কয়, কিন্তু একো টান কাম নহয় যদি আপোনাৰ তাৰ ইণ্টাৰেষ্ট আছে। তো মই অতি সোনকালে মই 1.5 মাহৰ ভিতৰত মই ব্লগৰ ফাৰ্ষ্ট যিটো মই এপ্লাই কৰিছোঁ এডচেন্সৰ কাৰণে, সেইটোতে মই পাই গৈছোঁ। তো মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোক ছাপোৰ্ট কৰিছে। তো মই ভাবোঁ যে ব্লগিং কেৰিয়াৰ আমাৰ অসমত এটা এৱাৰনেছ আহিব লাগে, সকলোৱে গম পাব লাগে যে ব্লগিঙৰ পৰা আমি ভাল এটা ৰেভিনিউ জেনেৰেট কৰিব পাৰোঁ। এইটো এটা প্ৰেক্টিকেল কথা, মই তাত কোনো ধৰণৰ আনৰিয়েলিষ্টিক কথা কৈ থকা নাই, প্ৰেক্টিকেল কথা। সকলোৱে ইনকাম কৰি আছে ইয়াৰ পৰা, আমাৰ অসমতো বহুত মানুহ ইয়াৰ পৰা ইনকাম কৰি আছে। মই তেওঁলোকৰ নামবোৰ ল'ব নোৱাৰিম, আপোনালোকে গম পায় প্ৰাইভেচিৰ ক্ষেত্ৰত, গুগলৰ প্ৰাইভেচিৰ ক্ষেত্ৰৰ কাৰণে মই এইটো ল'ব নোৱাৰিম। তো আপোনালোকে নিজে গম পাব যেতিয়া আপোনালোকে এইটো ফিল্ডত আহিব। আৰু আমি যদি অসমৰ বাহিৰত চাওঁ, তাততো আমাৰ অসমৰ বাহিৰত বিভিন্ন ষ্টেটত দিল্লী, মুম্বাই এনেকুৱা ধৰণৰ বহুত ডাঙৰ ব্লগাৰ আছে, তেওঁলোকে বিভিন্ন ধৰণৰ ভাল এটা ৰেভিনিউ জেনেৰেট কৰি আছে এজ এ ফুল টাইম বা পাৰ্ট টাইম জব হিচাপে কৰি আছে। তো এইটো এটা বিজনেছ, ব্লগিংটো এটা কমপ্লিটলি বিজনেছ। আপোনালোকৰ বিজনেছটো যেনেদৰে আপোনালোকে গ্ৰ' কৰিব পাৰিব, আপোনালোকৰ ব্লগিংটো আপোনালোকে পইচা যিমানে ইনভেষ্ট কৰিব সিমানে আপোনালোকৰ বেনিফিট তাৰ ইনক্ৰিজ হৈ থাকিব। তো আপোনালোকৰ ডাউটটো মই ক্লিয়াৰ কৰিলোঁ যে ব্লগিঙত কোনো ধৰণৰ ৰিকুৱাৰমেণ্ট নাই যে আপোনালোকক মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, গ্ৰেজুৱেশ্যন হ'ব লাগিব, তেনেকুৱা ধৰণৰ কোনো ৰিকুৱাৰমেণ্ট নাই। আপুনি জাষ্ট এটা ফৰ্মেল এডুকেশ্যন পাছ কৰক বা বেছিক ইংলিছ ৰাইটিং স্কিলছ আপোনালোকে তাত প্ৰভাইড কৰক। আপুনি ইংলিছ পঢ়িব বা জানিব লাগিব, যাতে আপোনালোকে এটা আপোনালোকে ইংলিছত ৰাইটিং কৰিব পাৰে, বিভিন্ন ধৰণৰ টপিকৰ ওপৰত বা বিভিন্ন ধৰণৰ আপোনাৰ কেটেগৰীৰ ওপৰত আপোনালোকে ব্লগ বনাব পাৰে। তো মই নেক্সট ভিডিঅ' বনাই থাকিম এনেকুৱা ধৰণৰ ভিডিঅ' ব্লগিং ৰিলেটেড। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, এমটি ক্ৰিয়েশ্যন। সকলো ধৰণৰ ৰিয়েলিষ্টিক কথা মই ইয়াত ক'বলৈ মই ট্ৰাই কৰিম, যিটো কথাৰ পৰা আপোনাৰ হেল্প হয়, একদম প্ৰেক্টিকেল কথা। মই যিখিনি কৰি এক্সপিৰিয়েঞ্চ পাই আছোঁ সেইখিনি মই চেনেলত থৈ দি মই আপলোড কৰিম। আৰু মোৰ চেনেল ৱেবছাইটতো মোৰ এইকেইটা আৰ্টিকেল লিখি মই পাব্লিছ কৰিব ট্ৰাই কৰিম। তো আপোনালোকে ক'ব যে যিসকল ব্লগৰ কাৰণে ইণ্টাৰেষ্টেড, মোক আপোনালোকে তলত কমেণ্ট কৰিব যে আমি ব্লগৰ অধিক সংখ্যক ভিডিঅ' আমি চাব বিচাৰোঁ, তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক হেল্প কৰিম। সকলোবোৰ তথ্য কেনেধৰণৰ এডচেন্সৰ এপ্ৰুভ ল'ব পাৰি বা এডচেন্সত কেনেকৈ আমি ইনকাম কৰিব পাৰিম, ব্লগৰ লগত জড়িত সকলোবোৰ তথ্য মই দিবলৈ ট্ৰাই কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল, ব্লগৰ লগত জড়িত বা ব্লগিং কোনে কৰিব পাৰে তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তো থেংকছ ফৰ ৱাচিং, বাই বাই।